এতিয়া সময় ৮ বাজিছে। আজি এখন গাড়ীৰ আনবক্সিং কৰিম, যিখন গাড়ী কিনিছিলো ইউটিউবৰ পইচাৰে। গাড়ীখন চাবলৈ এনেকৈ খোজকাঢ়ি ফাৰ্ষ্ট টাইম যাব লাগিব, তাৰ পাছতে পাই যাব ইয়াক সাৰপ্ৰাইজ বুলি কয়। আইঅ বেকা হৈ থাকিলে যে, কি হ'ল বে? মজা গাড়ী দে এখন। এইখনে হৈছে সেইখন গাড়ী যিখন কিনিছিলো ইউটিউবৰ পইচাৰে। আৰে সৰু হলেওতো গাড়ীয়ে না, ডাঙৰ গাড়ী কিনিব নোৱাৰিলে কি হ'ব? সৰু গাড়ী হলেও কিনিছো। এইখন গাড়ী কিমান? 800 টকা লৈছে, ৰিমট কণ্ট্ৰল। যিহেতু কৈছিলো অলপ আগতে এখন ৰিমট কণ্ট্ৰল গাড়ী হয়, তো প্ৰথমতে চাব এইটো ৰিমটটো ইয়াত চুইচ অন আছে। অন কৰি দিয়াৰ লগে লগে চাব চলিব। এনেকুৱা ধৰণে এতিয়া চলাই দেখাম কেনেকুৱা লাগে। মানে এনেই এণ্টাৰটেইনমেণ্টৰ কাৰণে কিনিছিলো, তো আপোনালোককো দেখুৱাই আছো, চাই থাকক। এইটো হৈছে মেইন ৰিমটটো। আগলৈ নিলে এইটো আগলৈ গ'লে আগলৈ যাব, পাছলৈ গ'লে পাছলৈ আহি যাওঁ। আহিছে দেই। একচুৱেলি গাড়ীখন কিনিছিলো বহুত দিনৰ আগতে, পূজাতে কিনিছিলো। তো তেতিয়া চলোৱা নহ'ল, ভাবিলো এতিয়া এনেই আৰু এণ্টাৰটেইনমেণ্টৰ বাবে অলপ ভিডিঅ'কে বনাওঁ। কামটো দিছে, বেটেৰীটো অকণমান হেৰি হৈছে বাৰু। প্ৰথমতে আৰু ভালকে চলিছিলে। যি কি নহওক, এতিয়া আৰু বেলেগ ধৰণে দেখুৱাই আছো। ইম্পৰ্টেণ্ট কথা, এই গাড়ীখনত মানে এটা বৰ ধুনীয়া ফিচাৰ্ছ দিছে। এইকেইটা চাব, এইকেইটা ৰাইট এণ্ড লেফ্ট দেখিছে। এইকেইটা ৰাইট ঘূৰিছে, এইফালে লেফ্ট, ৰাইট লেফ্ট। আগলৈ গ'লে আগলৈ যাব, পাছলৈ কৰিলে পাছলৈ। আৰু এইটো বস্তু এনে কৰিলে ৰাইট ঘূৰিব, লেফ্ট ৰাইট। ভালকৈ ঘূৰি চাওক, ৰাইট লেফ্ট। চলিলে ক'লে ভালকৈ চলিব মানে। ষ্টাৰ্ট নাও। ক'ত পাই তলে গৈ থাকিম। পিছলৈ বৰ লাগে। অলপ ঠেলিয়ে দিম যা। চলিছে। মাৰিলে ফুটা আহি গ'ল। ইয়াত বস্তুটো অলপ ধুনীয়াকৈ কাম কৰিব। ৰাইট লেফ্ট চাব, ৰাইট গৈছে, যাওঁ ৰাইট গৈছে, দেখিছে? চাব, কাম কৰিছে, দেখিছে? ৰাইট এণ্ড লেফ্ট। পিছলে ৰাইট আগলৈ ৰাইট ল'ব এতিয়া, ৰাইট। ৱাও নাইচ। ঘূৰিব কেনেকে এতিয়া টেষ্ট কৰিম। গাড়ীখন পাছলৈ আহি পকাৰত খুন্দা মৰাৰ পিছত ভাঙে নে নেভাঙে। ষ্টাৰ্ট। এবাৰ আহিবলৈ গ'ল। নেভাঙিলে দিয়ক, একো নহ'ল।